হে গাইজ, সকলোকে তনুশ্ৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি বনাব লৈছোঁ ৰাজমাহৰ ঘুগুনি। আৰু ৰাজমাহৰ কাৰণে কি প্ৰয়োজন লাগিব আহকচোন আমি ভিডিঅ'টো চাওঁ। আৰু ৰাজমাহৰ কাৰণে আমাক লাগিব 2টা পিঁয়াজ, কেইফুটামান নহৰু আৰু কেইটামান জলকীয়া। আমি ৰাজমাহ আগতীয়াকৈ বইল কৰি ল'লোঁ। পিঁয়াজ আৰু নহৰু আৰু জলকীয়া দি আমি এতিয়া পেষ্টটো বনাই ল'ম। আৰু এতিয়া আমাৰ পেষ্টখিনি হৈ গ'ল আৰু আমি বেছি গুড়া কৰি দিয়া নাই। এতিয়া আমি আধা চামুচ জিৰা গুড়ি দিলোঁ। অলপমান আপোনালোকে আলুবিলাক ভাঙি ল'ব যাতে গ্ৰেভি হয়।